মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সকলোলৈকে সুপ্ৰভাত জনাই ইয়াৰ পাছৰ অংশটো মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। চুৰধৰা পাঠৰ প্ৰথমটো চুৰধৰা পাঠৰ তাৰ পাছৰখিনি হৈছে সূত্ৰ। তদন্তৰে যশোদা আপোন পুত্ৰক শুভ বাত কহিও কহু শুনিও কহু গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। যশোদাই নিজৰ পুত্ৰৰ কথা শুনি গোপীসৱ ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। ইহা শুনি চিন্তা শোক তেজীৱে পৰম হৰষিত ভেল। কি কৈছে জানানে? যশোদাই নিজৰ পুত্ৰৰ ভাল কথা শুনি, গোপীৰ মুখৰ পৰাই যেতিয়া যশোদাই কৃষ্ণৰ কথা, নিজৰ পুত্ৰৰ কথা ভাল বুলি শুনিলে, তেওঁ সকলোবিলাক কি কৰিলে? দুখ চিন্তা দূৰ কৰি তেওঁ মনত আনন্দ লাভ কৰিলে। কথা যশোদা বোল, যশোদাই ক'লে, হে মাই গোৱালীগৰাকীক ক'লে যে কোন ঠামে হামাৰ বালক ঠিক, কোন ঠাইত মোৰ ল'ৰা কৃষ্ণ আছে, তথি হামাক নিয়া যাব তালৈ। তথি মানে তালৈ, হামাক মানে মোক নিয়া যাব, মোক লৈ ব'লা। যশোদাই গোপীগৰাকীক ক'লে যে মোৰ ল'ৰা ক'ত আছে, তুমি তালৈ লৈ যোৱা। অহি বুলি গোপী যশোদা সহিতে গয়া। এই বুলি যশোদাই গোপীৰ লগত গ'ল। গোৱালী সৱকৰ ঠামে শ্ৰীকৃষ্ণক দেখাল। গোৱালীসকলৰ লগত তেওঁ শ্ৰীকৃষ্ণক দেখিলে। শ্ৰীকৃষ্ণ গোপী সৱক মধ্যে নৃত্য কয়থিক। শ্ৰীকৃষ্ণই গোপীসকলৰ মাজত থিয় হৈ নৃত্য কৰি আছে। আপোন পুত্ৰক দেখিয়ে যশোদাক সব শৰীৰ জোৰাল। নিজৰ পুত্ৰক গোপীসকলৰ মাজত দেখি তেওঁৰ গোটেই সৰ্ব শৰীৰ ভাল লাগি গ'ল। কৃষ্ণক কুলে কয়, তেওঁ নিজ পুত্ৰক কৃষ্ণক কোলাত ল'লে। গলে বান্ধি বদন চুম্বন কয়ে, পৰম আনন্দ পাৱল। কোচত তুলি ল'লে আৰু গালতে তেওঁ চুমা খাই বৰ আনন্দ পালে। শ্ৰীকৃষ্ণ মাকক স্তন্যপান কৰে। শ্ৰীকৃষ্ণই মাকৰ গাখীৰ খায়। মাকৰ বদন নিৰেখি কান্দি কান্দি গোপী সৱ বৃত্তান্ত শুনাৰ। মাকৰ ডিঙিতে ধৰি ল'লে আৰু কান্দি কান্দি গোপীসকলৰ কথা ক'লে। কাক ক'লে? মাকক ক'লে, যশোদাক। শুনি যশোদা গোৱালী সৱক গাড়ী দিয়ে জৈচন্য বোলতো দেখহ শুনহ। তাৰপিছত কি কৰিলে? যেতিয়া নিজ পুত্ৰই তেওঁৰ স্তনপান কৰি মাকৰ ডিঙিত ধৰি কান্দি কান্দি গোপীসকলৰ কথা ক'লে, তেতিয়া কি কৰিলে? যশোদাই গোৱালী সৱক, গোটেই গোৱালীবিলাকক তেওঁ গালি দিলে। কথা যশোদা বোল আহে ধান্দি। তেতিয়া যশোদাই ক'লে, ধান্দি মানে হৈছে লুধুমি। গোৱালী সৱ দাসীক দাসী, তো গোৱালীসকলৰ চাকৰৰো চাকৰ। তুহু সৱ হামাৰ অহি বালক কৃষ্ণক চোৰ বুলিয়ে কলংক কৰিছে। তোমালোকে মোৰ ল'ৰাটোক চোৰ বুলি কলংক কৰিছা, কলংক সানিছা। চিহ, তোহাৰো মুখে চাৰ পৰক, তোমালোকৰ মুখত চাই পৰক। হে বাপু কৃষ্ণ, অহি বান্দি সৱক থানে আৱৰ নাহি আবব। আৰু হে কৃষ্ণ, বাপু কৃষ্ণ, তুমি এই বান্দি সৱৰ লগত আৰু ইয়ালৈ আৰু তুমি নাহিবা। হামাৰ ঘৰে দধি দুগ্ধ লৱণোকে পুছত। আমাৰ ঘৰত দধি দুগ্ধ লৱণো কোনে খাব? যত খাইতে পাৰ তত হামু দেবব। তুমি যিমান খাব পাৰা মই তোমাক সিমানেই দিম। তুমি কিয় এই গোপীসকলৰ লগত খেলিবলৈ আহা? তোহালি বালাই লৰ আহে বাপু তুহুই হামাৰ। তেতিয়া কি ক'লে? তেওঁ তোহাৰী বালাই লৰত আহে বাপু তুহু হামাৰ, কৈছে যে হে কৃষ্ণ, তুমি মোৰ কোটি পুৰুষৰ পৰমৰ দেৱতা। মাথাক মুকুট গলাক সাতখৰি বকুৰ শীতল চন্দন। তুমি পৰম দেৱতা হয়, তোমাৰ মাথাত মুকুট, গলত সাতখৰি আৰু তুমি মোৰ বকুৰ শীতল চন্দন বুলি মাকে ব্যক্ত কৰিছে। কাৰ কথা ব্যক্ত কৰিছে? যেতিয়া গোপীসকলে যেতিয়া কৃষ্ণই গাখীৰ খাই মাকৰ ডিঙিত ধৰি ক'লে যে মা, মোৰ গোপীসকলে এনেকুৱা কৰিছে, তেতিয়া কৈছে তুমি কিয় যাব লাগে তেওঁলোকৰ লগত? তেওঁলোকতো দাসৰো দাসী। তোমাক কি বুলি তোমাক কি কৈছে? চোৰ বুলি কৈছে। তেওঁলোকৰ মুখত, গোপীসকলৰ মুখত যাতে চাই পৰক, আৰু তুমি আৰু ইহঁতৰ ঘৰলৈ কেতিয়াও নাহিবা। আমাৰ ঘৰত ইমান দধি
দগ্ধ লৱণো আছে, কোনে খাব? তুমি যিমান খাব পাৰা মই তোমাক সিমানেই দিম। তুমি আমাৰ কোটি পুৰুষৰ পৰম দেৱতা, তুমি মোৰ মাথাৰ মুকুট, তুমি মোৰ গলাৰ সাতসৰী, তুমি মোৰ বুকুৰ শীতল চন্দন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ইমানলৈকে কৰিলোঁ, তোমালোকৰ লগত আলোচনা কৰিলোঁ। বাকী যিটো আছে অংশ, সেই অংশটোত তোমালোকৰ ইয়াৰ পাছৰ ক্লাছত মই আলোচনা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।